নমস্কাৰ, কলিয়াবৰ নিউজলৈ স্বাগতম। 1 মে 2025 বৃহস্পতিবাৰ ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ নগাঁৱৰ দলটোৱে আজিৰ এই দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে। ইডক্সিয়া ৰিচাৰ্চ ইউনিভাৰ্চিটি USA আৰু ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়াই বিশ্বজুৰি গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত এক বিশেষ অৰিহণা আগবঢ়াই আহিছে। লগতে গৱেষণাৰ লগত জড়িত বিভিন্ন কাৰ্যসূচী, সন্মিলন আৰু ফেলোশ্বিপ আগবঢ়াই 193খন দেশক সংযুক্ত কৰিছে। ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ নগাঁও অসমৰ এক অন্যতম শাখা যিয়ে গৱেষণা আৰু উদ্ভাৱনৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয় অৰিহণা আগবঢ়াই আহিছে। ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়াৰ উপসঞ্চালক শ্ৰীমতী প্ৰণতি হাজৰিকাদেৱৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানটো আছিল এক ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণা যিয়ে সমগ্ৰ দলটোক একত্ৰিত কৰিছিল। শ্ৰীমতী প্ৰণতি হাজৰিকাই ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়াৰ COO ৰিপুণমণি গোস্বামী আৰু ডেপুটি জেনেৰেল মেনেজাৰ চিফামা বেগমৰ লগতে অন্যান্য বিষয়াসকলেও এই উৎসৱত যোগদান কৰি দলটোৰ ঐক্য আৰু দায়বদ্ধতাক প্ৰদৰ্শন কৰে। এই উদযাপনৰ প্ৰতিফলন আছিল দলটোৰ উৎকৃষ্টতাৰ প্ৰতি থকা নিষ্ঠা আৰু উদ্ভাৱনৰ অদম্য সাধনা। এই অনুষ্ঠানে দলটোৰ সাফল্য আৰু আগন্তুক উজ্জ্বল ভৱিষ্যতৰ সোঁৱৰণি হিচাপে কাম কৰিছিল। এই উল্লেখযোগ্য কৃতিত্বৰ বাবে ইডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ নগাঁও দলটোলৈ অভিনন্দন। দলটোৱে আগবাঢ়ি যাওক আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াওক। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।